हेलो गाइस अस्सलामु आलैकुम आशा करो आपलोग भाले আছে আজি নতুন এটা ভিডিও লৈ আইলো আজিৰ ভিডিওটো হৈছে এডভোকেট সেনাওয়াজ সাৰে বাল্য বিবাহ প্লাস যিসকল লৰাৰ গার্লফ্রেন্ড আছে সেই সকলৰ বিষয়ে কি কৈছে তো ভিডিওটো চাওক হেকলৈ বন্ধুসকল এডভোকেট সাৰে কি কৈছে যিসকল লৰাৰ গার্লফ্রেন্ড আছে সেই সকলে যাতে কোনো হোটেলত না যায় ইয়াৰ বিষয়ে এডভোকেট সাৰে কি কৈছে তো ভিডিওটো চাওক নমস্কাৰ আজি মই আপোনালোকক কেটামান বিৰাটে দৰকাৰী কথা জনাম আপোনাৰ যদি গার্লফ্রেন্ড আছে আৰু গার্লফ্রেন্ডৰ বয়স যদি 18 বছৰতকৈ কম তাৰ পাছত আপোনাৰ গার্লফ্রেন্ডে যদি আপোনাক কয় যে বলা যান আমি হোটেলত থাকিব যাও তেতিয়া আপুনি কি কৰিব লাগে তেতিয়া আপুনি হোটেলত থাকিব যাব নালাগে কাৰণ আপোনাৰ গার্লফ্রেন্ডৰ বয়স 18 বছৰতকৈ কম কাৰণ আপোনাৰ গার্লফ্রেন্ডৰ ঘৰৰ মানুহে যদি গম পায় আপুনি আপোনাৰ গার্লফ্রেন্ডৰ লগত থাকিব গৈছে আৰু আপোনাৰ গার্লফ্রেন্ডৰ বয়স 18 বছৰতকৈ কম তেতিয়া আপোনাক মিছা কেছত ফসাই দিব পাৰে আপোনাৰ ওপৰত পক্সো লাগিব পাৰে যত আপোনাৰ 10 বছৰলৈকে জেল হ'ব পাৰে সেইকাৰণে গার্লফ্রেন্ডে যিমানে মৰমত কক যে বলা যান বাবু আমি থাকিব যাও হোটেলত মই তোমাৰে হয় মই তোমাৰ মতে চলিম মই তোমাক নফসাও তেতিয়াও কেতিয়াও নাযাব কাৰণ আপোনাৰ গার্লফ্রেন্ডৰ বয়স 18 বছৰতকৈ কম আৰু 18 বছৰতকৈ কম হলে সেই ছোৱালীজনীৰ ষ্টেটমেন্টটো কোৰ্টত মানা নহয় কাৰণ তেওঁৰ 18 বছৰতকৈ কম তো বন্ধুসকল শুনিলে এডভোকেট সেনাওয়াজ সাৰে কি ক'লে তো ইয়াৰ পিছত আৰু কি কৈছে যে যিসকল ছোৱালীৰ 18 বছৰ হৈছে 18 বছৰৰ ওপৰত হৈছে যিসকল ছোৱালী বা গার্লফ্রেন্ডক হোটেলত লৈ যাব মানা কৰিছে তো কি কৈছে ইয়াৰ পিছত শুনক আৰু ধৰক আপোনাৰ গার্লফ্রেন্ডৰ বয়স 18 বছৰতকৈ বেছি একদম কাৰেক্ট এজ আৰু আপুনি হোটেলত থাকিব যাব পাৰা তাৰ পাছতো যদি আপুনি আপোনাৰ গার্লফ্রেন্ডৰ লগত হোটেলত থাকিব গল তাৰ পাছত হোটেলৰ ৰেজিষ্টাৰ বুকত যদি আপুনি আপোনাৰ গার্লফ্রেন্ডৰ সাইনটো যদি আপুনি মাৰি দিলে ধৰক আপোনাৰ গার্লফ্রেন্ডে কলে মোৰ সাইনটো তুমিয়ে মাৰি দিয়া হোটেলৰ ৰেজিষ্টাৰ বুকত তেতিয়াও ভুলতো আপুনি হে ৰেজিষ্টাৰ বুকত আপোনাৰ গার্লফ্রেন্ডৰ সাইনটো আপুনি নামাৰিব কাৰণ আজিকালিৰ দিনকালটো বিৰাটে বেয়া কেতিয়া কোনে আপোনাক ফসাই দিয়ে আপুনি নিজেও গম নাপাব আপোনাৰ ওপৰত যদি কিবা কাৰণত কেতিয়াবা কিবা খং উঠে আপোনাৰ ওপৰত মিছাকৈ ৰেপ কেছ লগাই দিব পাৰে আপুনি তেওঁক ফোর্স কৰি পালে হোটেলত থাকিব নিয়া বুলি সেইকাৰণে গার্লফ্রেন্ডে যিমানে মৰমত কক কেতিয়াও হোটেলত গৈ পালে ৰেজিষ্টাৰ বুকত কেতিয়াও গার্লফ্রেন্ডৰ সাইনটো নামাৰিব সদায় গার্লফ্রেন্ডকে সাইনটো মাৰিব দিব তেতিয়া কি হ'ব এই ৰেজিষ্টাৰ বুকখন আপুনি পিছত কোৰ্টত হওক বা থানাত হওক আপুনি দেখাব পাৰিব যে আপুনি ফোর্স কৰি আপোনাৰ গার্লফ্রেন্ডক আপুনি হোটেলত নিয়া নাছিলে এই দুটা কথা বিৰাটে দৰকাৰী সেইকাৰণে মনত ৰাখিব ধন্যবাদ সকলকে ভিডিওটো চোৱাৰ কাৰণে আজিৰ কাৰণে এইখিনি ভিডিও তো ভিডিওটো যদি ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু আমাৰ পেজটো ফলো কৰিব ধন্যবাদ জয় অসম।